মাই গড এনেকুৱা হুবহু কণ্ঠৰ গান শুনাই নাছিলোঁ। এয়া চাওক চাৰিওফালে ই ৰিক্সা চালকসকলে ই ৰিক্সা বন্ধ কৰি সহাৰ্য দিয়াত লাগে। এয়া চাওক পেচেঞ্জাৰ উঠাবলৈ বাদ দিছে আৰু এয়া চাওক দৰ্শক কেনেকুৱা লাগি শুনি আছে পানীত পৰা দি। গতিকে আপোনালোকেনো কেনেকৈ নুশুনা কাৰণে বৰ্তমান মই আছোঁ বেলতলা তিনিআলিত। হঠাৎ আহি লগ পালোঁ এগৰাকী শিশু শিল্পী বুলি ক'ব লাগিব। তেওঁৰ নাম হ'ল চেমিনা বেগম। ন তোমাৰ ঘৰ ক'ত ভণ্টি? কেইবছৰৰ পৰা তুমি গান গাই আছা? প্ৰথমমানৰ পৰা। ইয়াতে লিখাই আছোঁ অলৰেডি বহুত সৰু কালৰ পৰা তেওঁ গান গাই ভাল পায় আৰু গান গাই কিনে এতিয়া বেলতলা তিনিআলিত আহিছে। আজি বজাৰৰ দিন, সেয়েহে এয়া চাওক চাৰিওফালে পৰিৱেশ, মানুহে ঘেৰাও কৰি কিনে এইটোক এতিয়া বৰ্তমান চাই আছে, মানুহে গান শুনি আছে আৰু এনেকুৱা ধুনীয়া সুৰত গান গাইছে যে ছেম হয়। তুমি অকল হিন্দী গানেই গোৱা নে অন্যান্য গান গোৱা? অসমীয়া কোৱা। অসমীয়া কাৰ গান ভাল লাগে তোমাৰ? তোমাৰ ডাঙৰকৈ ক'বা। ডক্টৰ ভূপেন হাজৰিকাৰ গান ভাল পোৱা আৰু মধুমতী গোস্বামী, দীপেন বৰুৱা ছাৰৰ গান ভাল পোৱা। সৰুৰে পৰা অভ্যাস কৰিছা। তোমাৰ দেউতা কি কৰে? হাজিৰা কাম কৰে। আৰু তোমাৰ ঘৰত কোন কোন আছে? মা, দাদা আৰু তুমি। দাদা কোন ক্লাছত পঢ়ি আছে? এইবাৰ মেট্ৰিক দি আছে বৰ্তমান। আৰু তেওঁলোকক এৰি তুমি বৰ্তমান বেলতলাত আহি পাইছে, গুৱাহাটীত মাজমজিয়াত নহয়। আৰু তোমাৰ দেউতা আছে নে লগত? ক'ত আছে? আছে নেকি? অকণমান মাতি আছে। আপুনি নেকি? আপুনি দেউতাক হিচাপে আপোনাৰ উপলব্ধি কেনেকুৱা? আপোনাৰ ছোৱালী ইমান ধুনীয়া কণ্ঠত আজি গান গাই আছে, গতিকে আপোনাৰ দেউতাক হিচাপে আপোনাৰ মনটো কেনেকুৱা? নমস্কাৰ, সকলো ৰাইজকে মই নমস্কাৰ জনাইছোঁ। লগতে ছোৱালীজনী বহুত মানে সৰুৰ পৰাই গীত শিকিছে, কিন্তু আজি গীত গোৱা বেছি দিন হোৱা নাই, এবছৰ পূৰ্ণ হোৱা নাই। গতিকে এতিয়া ঘৰত থাকি গীত গালেতো আৰু মানুহে নাজানিব। সেইকাৰণে মই সময় সাপেক্ষে যেতিয়া স্কুলবিলাক বন্ধ থাকে, স্কুল বন্ধ থাকিলে তাইক অলপ বাহিৰত লৈ আহোঁ। আমাৰ মানে নলবাৰীতো বহুত ঠাইত গাইছে, ৰঙিয়াত গাইছে, গুৱাহাটীতো বহুত ঠাইত গাইছে, গণেশগুৰি, বিলুবাৰী। আপোনাৰ নামটো ক'ব নেকি? মোৰ নাম ছাইদুৰ ৰহমান। ছাইদুৰ ৰহমান। নলবাৰীত ঘৰ? নলবাৰী মাজুহিৰালত ঘৰ। এতিয়া কোন ক্লাছ পঢ়ি আছে তেওঁ বৰ্তমান? তেওঁ সপ্তম শ্ৰেণীত পঢ়ি আছে। সপ্তম শ্ৰেণী। অসমীয়া মাধ্যমত আৰু লুইট একাডেমি প্ৰাইভেটত পঢ়াইছে। আৰু এইখিনিতে এটা কথা হ'লোঁ, তেওঁ যে আজি ইমান ধুনীয়া কণ্ঠত গান গায়, এই গান গোৱাৰ আগত কিবা আনুষ্ঠানিক শিক্ষা দিছিলে? মানে আনুষ্ঠানিক শিক্ষা মানে অন্য আনুষ্ঠানিক শিক্ষা নাই। তাই তাৰমানে মই যিখন স্কুলত পঢ়ুৱাই আছোঁ তাতো অকণমান শিকি আছে, আৰু ঘৰতো মোৰ এই ল'ৰাজন মিউজিকৰ কিবা মানে আছে, সেইখন ক্লাছ আছে নেকি? ক্লাছ আছে, তাতো শিকি আছে, ল'ৰাজনো শিকাই আছে। ল'ৰাজন আপোনাৰে নেকি? তেওঁ শিকি আছে নেকি? তেওঁ গান গায় নেকি? তেওঁ গান গায়। ভাইটি এইফালে আহিবা নেকি? আহিব। তেওঁৰ নাম কি? তেওঁৰ নাম ৰেজাকুল ইছলাম। এখেতৰ ল'ৰা অৰ্থাৎ এওঁৰ ডাঙৰ ভায়েক বৰ্তমান কি নাম ক'লে? ৰেজাকুল ইছলাম। তেওঁ মানে কেমেৰাত আহিব লাজ কৰিছে। যা হওক, এয়া চাওক সুন্দৰকৈ গান গাইছে, এই হ'ল দেউতাক। গতিকে আপোনালোকে ইয়াতে এখন কাগজ দিছে, ইয়াতে মোক এই যি ফোন নম্বৰটো আছে এইটোৱে নেকি আপোনাৰ? হেৰি জিপে আছে নেকি? এইটো একাউণ্ট নম্বৰ। এই ফোন নম্বৰটোতে আছেনে? জিপে গুগল পে আছে? গুগল পে নাই, এইটো একাউণ্ট নম্বৰটো এইকাৰণে দিয়া হৈছে। গুগল পে'টো খুলিব পৰা নাই। গুগল পে'টো খুলি ল'ব, তেতিয়া আপোনাৰ ধৰক বাহিৰৰ মানুহে অনলাইনত পে'মেণ্ট কৰি দিব, আপোনাৰ কোনোবা সাহাৰ্য বোলে, তাৰ কাৰণে ভাল। যা হওক, মই আপোনালোকক লিংকটো দি দিম, ইয়াতে আছে, কাগজখনত সম্পূৰ্ণ দি দিম। গতিকে আপোনালোকে যদি ইয়াতে কাগজখনত লিখি দিছে তেওঁ দেউতাক দিন হাজিৰা কৰি খোৱা মানুহ আৰু সমূহ অসম বাহিৰ পৰা তেওঁলোকে সহায় সাহাৰ্য বিচাৰিছে। গতিকে কোনোবা সদস্য ব্যক্তিয়ে যদি তেওঁলোকক সাহাৰ্য দিব বিচাৰে, তেন্তে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত একাউণ্ট নম্বৰটো দিয়া আছে, আপোনালোকে তাত গৈ অনলাইন পে'মেণ্ট কৰি দিব পাৰে। এয়া দেখিছেনে বিভিন্ন দৰ্শকে ইতিমধ্যে তেওঁক বিভিন্ন ধৰণৰ সাহাৰ্য কৰিছে। মোৰ গাড়ী চলাত মোৰো বিশেষ দিবলগীয়া একো নাই, তেওঁক এটা দি দিছোঁ। গতিকে আপোনালোকে আহ্বান কৰিছোঁ, যদি এনেকুৱা শিল্পীক আপোনালোকে সহায় সাহাৰ্য কৰে, তেন্তে তেওঁ বহুত দূৰ আগুৱাই যাব বুলি আশা। সঁচাকৈ আমাৰ এই বেলতলা তিনিআলিত বহু ধৰণৰ মানুহ আহি ইয়াতে গান গায়, কিন্তু আজি প্ৰথম দেখিলোঁ এই ছোৱালীজনীক, আৰু ইমান ধুনীয়া কণ্ঠেৰে গান গাইছে, সকলোকে আপ্লুত কৰিছে। এয়া চাওক আমাৰ সন্মুখত ই ৰিক্সা চালকসকল, তেওঁলোকে ভাড়া মাৰি বহি আছে, ইমান মগ্নভাৱে শুনি আছে। আৰু এইয়া দেখিছে নহয়, ল'ৰাজন আহি আছে যে, এইজনো আমাৰ ই ৰিক্সা চালক, তেওঁ নিজে কিবা এটা দি দিছে নিজৰ উপাৰ্জনৰ পৰা, আৰু এনেকুৱা ধৰণে মানুহে সাহাৰ্য কৰি গৈছে তেওঁক আজিৰ দিনটোত। আশা কৰোঁ আমাৰ অসমৰ চুকে কোণে এনেকুৱা বহু ধৰণৰ
কণ্ঠশিল্পী আছে যিয়ে হয়তো স্ক'প পোৱা নাই বা আগুৱাই যাবলৈ সুবিধা পোৱা নাই, যিয়ে য'তে যেনেকৈ পাৰে তেনেকৈ যাতে সাহাৰ্য কৰে তেওঁলোকৰ জীৱনত আগুৱাই যোৱাৰ কাৰণে। কাৰণ জীৱন মানেই সংগ্ৰাম। আৰু এই ছোৱালীজনীয়ে এয়াই নহয়, অসমীয়া গানো গাই ধুনীয়া ধুনীয়াকৈ, কিন্তু মই কপিৰাইট আহিব বুলি সম্পূৰ্ণ আপোনালোকক ক্লিপবিলাক দিব পৰা নাই, তাৰ কাৰণে মই দুখিত, বেয়া নাপাব। এয়া চাওক খুৰা এজনে দি গ'ল, তাৰপিছত এয়া চাওক ছোৱালী এজনী দিব লাগিছে, এনেকুৱা বিভিন্ন ধৰণৰ। এয়া ই ৰিক্সা চালক এজন, তেওঁ দিলে। আমাৰ বৰ্তমান ই ৰিক্সা এয়া চাওক এজন ড্ৰাইভাৰ, কৃষ্ণ বুলি কয়, কৃষ্ণ কৃষ্ণ। গতিকে এয়া হ'ল পৰিৱেশ। সকলোৱে যিয়ে য'ত আছে তেনেকুৱা নিজৰ কাম এৰি বৰ্তমান তেওঁৰ গানটো শুনি আছে, কণ্ঠটো তেওঁলোকৰ উপলব্ধি কৰি আছে এই গায়িকাজনীৰ, অৰ্থাৎ এই শিল্পীজনীৰ কণ্ঠটো উপলব্ধি কৰি আছে। আৰু এয়া চাওক এই খুৰীজনীয়ে অলপ আগতে কান্দিছিলে, মই নিজে দেখিছিলোঁ। এয়া যে হাতত পলিথিন লৈ আছে, এইজনী কান্দিছিলে অলপ আগত, এনেকুৱা কণ্ঠেৰে গান গাইছে। এনেকুৱা এজন মানুহ নাই যিয়ে নেকি তোক চোৱা নাই ঘূৰি কিনে। এয়া চাওক খুৰীজনী কিবা এটা দি থৈ গ'ল। আৰু আপোনালোকে চাব, এয়া ছোৱালী এজনী আছে ক'লা বেগ লৈ, আপোনালোকক দেখুৱাই দিছোঁ চাব। এই ছোৱালীজনীৰ টিউশ্যন আছে, টিউশ্যনত যাব আৰু তেওঁ বৰ্তমান গান শুনি আছে। এয়া চাওক, এয়া ক'লা বেগ লৈ ছোৱালীজনী দেখিছে নহয়, ইমান আপ্লুত হৈছে কাৰণ ছোৱালী মানুহ যে। এয়া দাদাও কিবা এটা দি থৈ গ'ল। এয়াই হ'ল আজিৰ দিনৰ জীৱন। জীৱন মানে হ'ল সংগ্ৰাম। আমাৰ ভূপেন খুৰাই গান গাই গৈছিল, তাৰ বাদে আন একো নাই। সংগ্ৰাম কৰিব লাগিব, যিয়ে য'তে যি কাম কৰে সংগ্ৰাম কৰক। আৰু এনেকুৱা ধৰণৰ শিল্পীবিলাকক যাতে আপোনালোকে সাহাৰ্য কৰে, কাৰণ কি জানো, এওঁ কাইলৈ ভাইৰেল হৈ যাব পাৰে, কাইলৈ কৰিশ্মা নাথৰ নিচিনা এওঁ হয়তো আগুৱাই যাব পাৰে, সমাজৰ নিদৰ্শনো হ'ব পাৰে, মিউজিক জগতত আগুৱাই যাব পাৰে বহু দূৰ। গতিকে আমাৰ সমাজক যাতে এটা নিদৰ্শন দিব পাৰে, সেই কামনাৰে আপোনালোকে সাহাৰ্য কৰিব। আশা কৰোঁ তেওঁৰ ভৱিষ্যত উজ্জ্বল হ'ব। গতিকে আহকচোন আৰু অকণমান আপোনালোকক দেখুৱাইছোঁ, ধৈৰ্য সহকাৰে শুনক আৰু চাওক আৰু আশীৰ্বাদ কৰক। এয়া শুনিছোঁ নহয়, এই অসমীয়া গানটো গোৱাৰ কাৰণে আমাৰে এজন এয়া চাওক ডেকা দা বুলি কয়, কাৰ্তিক ডেকা, আৰু লগতে এজন অসীম নামৰ ল'ৰা আছে আমাৰ ই ৰিক্সা চলাওক, তেওঁ গাড়ী চলাব পাৰি এনেকুৱা ৰিক্সাত বহি শুনি আছে। আৰু ডেকা দাই ইমান এনজয় কৰিছে, মুখে মুখে গানটো গাই আছে, ইমান মানে আপ্লুত হৈছে। এয়া চাওকচোন মানুহ কেনেকুৱা ধৰণে আপ্লুত কৰি পেলাইছে। তেখেতসকলে গাড়ী চলাব পাৰি নিজৰ কাম এৰি এনেকুৱা ধৰণে কৈছে। আৰু এয়া চাওক খুৰীজনী সহায় এটা কৰি আছে কিবা, আৰু এই খুৰীজনীক দেখিবলৈ পাম এতিয়া এটা বিশেষ দৃশ্য। এয়া দেখিছোঁ নহয়, এয়া চাওক আশীৰ্বাদ, এইটোৱে আছিলে দৃশ্য। ইমান ধুনীয়াকৈ আশীৰ্বাদ দিছে অন্তৰৰ পৰা, যেন তেওঁৰ এগৰাকী ছোৱালীৰ লেখীয়া। এয়াই হ'ল মানৱ। তো বন্ধু বান্ধৱীসকল, এয়া চাওক বৰ্তমান তেওঁলোকে সামৰিছে। হয়তো তেওঁলোকে এতিয়া ইয়াৰ পৰা অন্য এঠাইলৈকে গুচি যাব, তাত গান পৰিৱেশন কৰিব, হয়তো 2-4 টকা বেছিকৈ ইনকাম কৰিব, আৰু তেওঁৰ ছোৱালীজনীৰ পঢ়াৰ লগতে তেওঁৰ সংগ্ৰামী জীৱনটো মিউজিক জগতত আগুৱাই নিয়াৰ কাৰণে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিম। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু কিবা ত্ৰুটি হ'লে আঙুলিয়াই দিব, কমেণ্ট কৰিব, আৰু জয় অসম, ধন্যবাদ।